নমস্কাৰ বন্ধুসকল মই সকলোকে মোৰ ইউটিউব চেনেল বিকাশ প্ৰেম ভিডিঅ' চেনেলটোলৈ স্বাগতম জনাইছো বন্ধুসকল আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন বিশ্ব পৰিৱেশ দিৱস সকলোৱে গম পাইছে এই সুন্দৰ দিনটোতে আজি সুন্দৰ দিনটোতে মই এটা পদক্ষেপ লৈছো আমাৰ গাঁৱৰ সমূহ একচুয়ালি সমূহ বুলি ক'লে ভুল হ'ব আমাৰ গাঁৱৰ সৰু সৰু ছাত্ৰ ছাত্ৰী সকলক লৈ পেলাই মই এটা কাৰ্যসূচী হাতত লৈছো বৃক্ষৰোপণৰ কাৰ্যসূচী বন্ধুসকলে সিহঁতক মই মাতি আনি পেলাই দুজোপামান গছ ৰুম আৰু বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিম গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব গতিকে বন্ধুসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এটা ব্ৰেকিং নিউজ হৈ পৰিছে পশ্চিম তেলাহী ৰাইজৰ কাৰণে আলিৰ ওপৰত যিখিনি গছ বা ঘৰ দুৱাৰসমূহ আছে সেইখিনি বৰ্তমান এতিয়া উচ্ছেদ অভিযান চলোৱা হ'ব মানে ভাঙিবলৈ 7 দিন সময় দিছে তাৰপিছত যদি নেভাঙে নহয় তাৰপিছত যদি সেইখিনি গছনি ভাঙি দিয়া নহয় বা ঘৰ দুৱাৰবিলাক ভাঙি দিয়া নহয় তেতিয়া উচ্ছেদ অভিযান চলাব বুলি কালি এখন জাননী দিছে আমাৰ দোকানতো দিছে আৰু অন্য অন্য ৰাস্তাত থকা লোকসকলকো দিছে বন্ধুসকল এইটো ক্ষেত্ৰলৈ চাবলৈ গ'লে আমি গছপুলি গিজোপা আমি ৰুবলৈ মনেই নাযায় বৃক্ষৰোপণ কৰিবলৈ মন নাযায় কিয়নো চাওক এই ৰাস্তাটো যে দেখিছে এই ৰাস্তাটোত অসংখ্য গছ গছনিয়ে ভৰি আছিল এইফালে এই ছাইডত আমাৰ কাৰণে সুবিধা কৰিছে যদিও আমাৰ কাৰণে সুবিধা কৰি দিছে এই ৰাস্তাটোত চাওক এজোপা গছ নাই আলিৰ ওপৰত এজোপা গছ নাই যেনেকি বাটৰুৱা মানুহ আহি পেলাই জীয়াবলৈ এজোপা গছ নাই আৰু যিকেইজোপা আমাৰ ভিতৰৰ ছাইডে গছবিলাক আছে সেইবিলাক বৰ্তমানেও এতিয়া ধ্বংস কৰি মানে কাটি দিব বুলি আমাক এখন জাননী প্ৰস্তুত কৰিছে গতিকে বন্ধুসকল আমি কি হ'লে এতিয়া গছপুলি ৰুম ভাবি চাওক এবাৰ আপোনালোকে আমি এফালে গছপুলি ৰুই থাকিম আৰু এফালে 2 বছৰ 3 বছৰ মূৰত আহি পেলাই গছপুলি সোপা ধ্বংস কৰি থাকিব আমি ৰোৱাৰ সাৰ্থকতা কি থাকিব বাৰু আপোনালোকে এবাৰ ভাবি চাওকচোন আৰু যে কি নহয় পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে গছপুলি যদিও ভাঙে তেতিয়া আমি সামাজিক দূৰত্ব এই লকডাউনৰ মাজত সামাজিক দূৰত্ব বজাই ৰাখি আমি গছপুলি ৰুম বুলি ভাবিছোঁ গতিকে আশা কৰোঁ আপোনালোকে এই পদক্ষেপত আমাক আশীৰ্বাদ কৰিব গতিকে বন্ধুসকল আগলৈ ভিডিঅ'টো চাই যাওক কণ ল'ৰা ছোৱালী কেইটামানৰ সৈতে মই গছপুলি কেইজোপামান ৰুম বুলি চেষ্টা কৰিছোঁ ধন্যবাদ চাওক আলিকাণত কিমান গছ গছনি আছে এইপৰা কিমান গছ গছনি আছে আপোনালোকে দেখিছে এই গছ গছনিসোপা যদি কাটি দিয়ে এই গছ গছনিসোপা যদি একেবাৰে কাটি পেলাই আমি বৃক্ষৰোপণ কৰাৰ কি সাৰ্থকতা থাকিব আপোনালোকে ভাবকচোন এবাৰ আলিকাণত চাওক কিমান গছ গছনি মানুহে ৰুই থৈছে হৈছিলেহে আলি বনাব এটা যুগত আকৌ পিছত NRP এটা বনাব এটা যুগত এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু কওকচোন ছাত্ৰ ছাত্ৰীক লৈ পেলাই মই কেইটামান গছপুলি ৰুবলৈ এটা পদক্ষেপ লৈছোঁ বন্ধুসকল গতিকে আহক আমি ল'ৰা ছোৱালী আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথমতে নামকেইটা জানি লওঁ ভাইটি তোমাৰ নাম নমস্কাৰ মোৰ নাম বসন্ত কুমাৰ কলিতা নমস্কাৰ মোৰ নাম বাসুদেৱ বৰা নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী লাকিবিয়া বৰা নমস্কাৰ মোৰ নাম শ্ৰীমতী স্নেহা বনিয়া বন্ধুসকল আজি এই শুভক্ষণত এগৰাকী কণমানি শিশুৱে বিশ্ব পৰিৱেশ দিৱসৰ পৰা এটা কবিতা লিখি আনিছিলে গতিকে তেওঁ কবিতাটো আবৃত্তি কৰিম বুলি কৈছে গতিকে আহক বন্ধুসকল আমি তেওঁৰ কবিতাটো শুনিলোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী দীপশিখা বৰা মই বিশ্ব পৰিৱেশত লিখা কবিতাটি আবৃত্তি কৰিবলৈ ওলাইছোঁ 5 জুন তাৰিখে 2020 বৰ্ষত বিশ্ব পৰিৱেশ আয়োজন হ'ল লকডাউনৰ মাজত ঘৰে ঘৰে সোমাই থাকি জনসাধাৰণে বৃক্ষৰোপণ কৰিছে পৰিৱেশ ভালৰ বাবে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে বুজিছে ধৰিত্ৰী আইবুকু আজি শুৱনি কৰিছে
বৃক্ষই মানুহৰ ৰাখিছে জীৱন বৃক্ষৰ অবিহনে সকলোৰে মৰণ নিজৰ লগতে আনকো বচোৱা সকলোৰে বৃক্ষবোৰ সচেতনে ৰখা আজি এই 5 জুনৰ পবিত্ৰ দিনত বৃক্ষ ৰোপণ কৰিছোঁ আমি ধৰিত্ৰীৰ আই বুকুত তো বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পালে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই সকলোকে ধন্যবাদ জনাইছোঁ মোৰ এই কাৰ্যসূচীটোক সফলৰূপে ৰূপায়ণ কৰাৰ বাবে গতিকে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ